Hello everyone, welcome to my YouTube channel Nazli's Studies World লৈ আপোনালোক সকলোকে স্বাগতম। আজি মই আপোনালোকৰ আগত কমন নাউনৰ ওপৰত ডিসকাস কৰিবলৈ ওলাইছো। আগৰ ভিডিঅ'সমূহক যেনেকৈ আপোনালোকে মোৰ আগৰ ভিডিঅ'কেইটাক মৰম আৰু আপোনালোকৰ আশীৰ্বাদ দিছে, ঠিক একেদৰে এই ভিডিঅ'টোৰ যোগেদিও আপোনালোকে মোক মৰম আৰু আশীৰ্বাদ দিব বুলি মই আশা ৰাখিলো। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো আহক। সো আমি আগত মোৰ যিবোৰ ভিডিঅ' তোমালোকক মই নাউনৰ ডেসক্ৰিপচনৰ বিষয়লৈ দিছিলো, তাত মই তোমালোকক নাউনৰ কাইন্ডসমূহৰ বিষয়লৈ ডিসকাস কৰিছিলো। আমি নাউনৰ 5টা কাইন্ডস পাইছিলো: প্ৰপাৰ নাউন, কমন নাউন, কালেক্টিভ নাউন, এবষ্ট্ৰেক্ট নাউন আৰু মেটেৰিয়েল নাউন। সো ইয়াৰ ভিতৰত আমি ইয়াৰ আগৰ ভিডিঅ'টোত আমি ডিসকাস কৰিলো এবাউট প্ৰপাৰ নাউন, আৰু আজি আমি ডিসকাস কৰিম এবাউট কমন নাউন। প্ৰপাৰ নাউন কাক কয় অলৰেডি আমি ডিসকাস কৰিলো। সো যিসকলে নাই চোৱা তেওঁলোকে লিংকলৈ গৈ তেওঁলোকে চাৰ্চ কৰি গম পাব যে মই আগত প্ৰপাৰ নাউনৰ ওপৰত এটা ভিডিঅ' দিছো। সো এতিয়া আমি কমন নাউনৰ ওপৰত ডিসকাস কৰিম যে কমন নাউন কাক কয়, আমিনো কমন নাউন ক'ত ব্যৱহাৰ কৰোঁ। তো আমি কমন নাউনৰ ওপৰত ডিসকাস কৰিম। So let's discuss about common noun. So what is called common noun? At first we have to know the definition of common noun. That is called what is called common noun, where we use the common noun. So we have to discuss about the definition of common noun. As we had earlier read in our previous videos, I had shown that we had discussed about proper noun. So আমি proper nounৰ বিষয়লৈ আমি অধ্যয়ন কৰিলো, ডিসকাস কৰিলো। এতিয়া আমি common nounৰ বিষয়লৈ ডিসকাস কৰিম। সে common noun কাক কয়? A noun which does not point out any particular person, place or thing. মানে এটা নাউন যি নিৰ্দিষ্ট ব্যক্তি বা নিৰ্দিষ্ট ঠাই বা নিৰ্দিষ্ট বস্তুক পইণ্ট আউট নকৰে, কিন্তু সকলোকে মানে সকলো পাৰ্সন কমন হয় বা প্লেসেসবোৰ কমন হয় আৰু বস্তুবোৰ মানে একেটা জাতিৰ বুজায় বা একেটা কাইণ্ডৰ বুজায়, কমন বুজায় মানে কমন হয়। সো সেই নাউনটোকে আমি কমন নাউন বুলি কওঁ। Okay, a noun which does not point out any particular person, place or thing but is common. কি কৈছে? কমন ৱৰ্ডটো ব্যৱহাৰ কৰিছে চোৱা। ব্যক্তিৰ ক্ষেত্ৰত কমন, ঠাই ক্ষেত্ৰত কমন আৰু বস্তুৰ ক্ষেত্ৰত কমন। একেটা ক্লাছ বুজাইছে বা একেটা কাইণ্ড বুজাইছে, তাকে আমি কমন নাউন কওঁ, যিটো আমি সাধাৰণভাৱে কওঁ যে জেনাৰেল নেম given to a place, given to a person or given to a thing. ইয়াত এটা পইণ্ট চোৱা, কমন নাউনে কেতিয়াও কেপিটেল লেটাৰৰ পৰা বিগিন নকৰে, মানে কেপিটেল লেটাৰৰ পৰা আৰম্ভ নহয়। সেন্টেন্স এটাৰ আৰম্ভণিত কমন নাউন কেতিয়াও ব্যৱহাৰ নহয়। সো কমন নাউন আমি সদায় কমন নাউনটো আমি স্মল লেটাৰ দি আমি ইউজ কৰোঁ, আৰু কমন নাউনৰ পৰা তোমাৰ কমন নাউন এটাই এটা সেন্টেন্স বিগিন নকৰে, ই প্ৰপাৰ নাউনৰ পৰা অপজিট। সো প্ৰপাৰ নাউনটো বিগিন হয় কেপিটেল লেটাৰৰ পৰা, আৰু সেন্টেন্সৰ মাজতো যদি প্ৰপাৰ নাউন থাকে তাত আমি কেপিটেল লেটাৰ ইউজ কৰোঁ, কিন্তু কমন নাউনৰ ক্ষেত্ৰত ইয়াৰ এটা মানে বেলেগ এটা অপজিট দেখাইছে। সো ইয়াত এক্সাম্পল দিছে চোৱা, ৰবি ইজ এন ইণ্টেলিজেণ্ট বয়। ৰবি এজন ইণ্টেলিজেণ্ট বয় হয়। এই সেন্টেন্সটোত আমাৰ দুটা নাউন আছে, এটা হ'ল ৰবি, এটা হ'ল বয়। সো ৰবিটো কি হ'ল তোমাৰ? ৰবিটো এটা এজন ব্যক্তিৰ নাম, এজন পাৰ্চনৰ নাম। সো ৰবি ইজ এ প্ৰপাৰ নাউন, আৰু ই চোৱা সেন্টেন্সৰ আৰম্ভণিত ইউজ হৈছে। কিন্তু বয়ো এটা নাউন হয়। বয়টো এটা নাউন হয়, কিন্তু ই এটা ক্লাছৰ কথা বুজাইছে, মানে বয়টো এজন বয় নাথাকে। আমাৰ ৱৰ্ল্ডত বয় সংখ্যা বহুত আছে, হয়নে? আনকাউণ্টেবল বয়জ আৰ দেয়াৰ। সো বহুত বয়জ আছে। সো সেইকাৰণে বয়টো এটা কমন নাউন হয়। সো বয়টো এটা কমন নাউন, কিন্তু যদি নামটো মেনশ্যন কৰি দিয়ে তেতিয়াহ'লে সেইটো এটা প্ৰপাৰ নাউন।